যি এক্সিকিউটিভ কাউন্সিল মিটিঙৰ ডিচিশ্যন আমি এটা ডিচিশ্যন পাছ কৰিছোঁ যে বিএসসিৰ সময়ত 93 আমাৰ যি বিএসসি গঠন হৈছিলে এই গঠনৰ সময়ত আমাৰ বিএসসি গভৰ্ণমেণ্টৰ দিনত যিমানখিনি চাকৰিয়াল আছিলে এই চাকৰিয়ালসকলৰ বহুতে ৰিটায়াৰ হৈ গ'ল বহুতে এক্সপায়াৰ হৈ গ'ল স্বৰ্গগামী হৈ গ'ল তাৰে ভিতৰত আজি 85 জন চাকৰিয়াল বিএসসিৰ সময়ত চাকৰি পোৱা চাকৰিয়ালসকল আমাৰ সেক্ৰেটাৰিয়েটত চাকৰি কৰি আছে তেওঁলোকৰ কাৰণে আমি পোষ্ট ৰিটায়াৰমেণ্ট বেনিফিট এটা এদিনাখন ইচি মিটিং পাছ কৰিছোঁ যাক আমি ওৱান টাইম সেটেলমেণ্ট এজ পেনশ্যন বুলি কোৱা হয় তাৰমানে তেওঁলোকক আমি ওৱান টাইম পেনশ্যন দিম যি পেনশ্যনৰ দ্বাৰাই তেওঁলোকে আমাৰ সমাজখন আমাৰ বডফা ইউএন ব্ৰহ্ম ডাঙৰীয়াদেৱে যেনেকৈ এটা মানে নতুন সমাজ গঢ়াৰ কাৰণে বড়োসকলৰ মাজত এটা নতুন আইডিঅলজি আনি দিছিলে সেই আইডিঅলজিক আমি পূৰণ কৰিবৰ কাৰণে এই আমাৰ যিসকল বিএসসিৰ সময়ত যে চাকৰি পালে তেওঁলোকে ৰিটায়াৰ হোৱাৰ পাছত যে তেওঁলোকৰ জীৱনটো এনেই সলাই নহয় তাৰ কাৰণে আমি তেওঁলোকক পোষ্ট ৰিটায়াৰমেণ্ট বেনিফিটটো দিয়াৰ কাৰণে আমি সেইদিনাখন পাছ কৰিলোঁ যাৰ দ্বাৰা তেওঁলোকে একালীনভাৱে ওৱান টাইম সেটেলমেণ্ট এজ পেনশ্যন হিচাপে তেওঁলোকে পাবলৈ সক্ষম হ'ব এই তিনিটা ডাঙৰ আমাৰ যি সমস্যা এই সমস্যাটো সমাধান কৰাৰ কাৰণে সেইদিনাখন এক্সিকিউটিভ কাউন্সিল মিটিঙত আমি 4 জুলাই দিনাখন পাছ কৰিবলৈ সক্ষম হৈছোঁ আৰু সেইখিনি আমি সমাজখনত যেন এই বতৰাটো বা এই মেছেজটো যে আমাৰ সমাজৰ মাজত যাওঁ বুলি আমাৰ চৰকাৰে বা আমাৰ পাৰ্টি আপোনালোকক আজি আমি প্ৰেছ মিটৰ কাৰণে মাতিলোঁ আৰু এই মেছেজটো আপোনালোকৰ মাধ্যমেৰে আমি দিবলৈ সক্ষম